নমস্কাৰ আজি পুৱাই আহিলোঁ বৰষুণ বতৰত পদুমণি থানলৈ আৰু ইয়ালৈ আহিবলৈ বৰকৈ মন গৈ আছিল সেয়েহে ভিডিঅ' এটাও বনাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো বনাই আপোনালোকক অকণমান দেখুৱালোঁ পদুমণি থানখন যিসকল নাই দেখুৱা তেওঁলোকে এই ভিডিঅ'টোত উপভোগ কৰিব পাৰিব পদুমণি থানখন কেনেকুৱা মই বেছি ভিতৰলৈ সোমাই নাযাওঁ বাৰু আৰু এইখন হৈছে পদুমণি আই থানৰ ভিতৰ ভাগ বহুত মানুহ আহিছে বহুতে শৰাই দিবলৈ আহিছে আৰু এইফালে যে আপোনালোকে দেখিছে ছাইডৰ ঘৰটোত তাত মানে চাকি ধূপ জ্বলাই ময়ো বিশেষকৈ নাহোকৈ আহিলোঁ আৰু সেইবাবে মই বৰ বেছি ভিতৰলৈ সোমাই নাযাওঁ আৰু এয়া হৈছে পদুমণি আই থানৰ বাহিৰ ভাগ আৰু চিধা গ'লে আমি পাম ধেমাজি আৰু এই ধেমাজি আৰু লখিমপুৰৰ মাজত অৱস্থিত এই পদুমণি আই থানখন আপোনালোকে পাৰিলে এবাৰ চাবলৈ আহিব বহুত দূৰ দূৰৰ পৰা ইয়াত মানুহ চাবলৈ আহে বা শৰাই দিবলৈ আহে বহুত ভাল এটা সুন্দৰ এটা পৰিৱেশ বাহিৰত আপোনালোকে দোকান চোকান অট'মেটিক সকলো ধৰণৰ দোকান চোকান আপোনালোকে পাবই একো বস্তু কিনি নানিলেও হ'ব আৰু এতিয়া মই আহিলোঁ পদুমণি আই থানৰ পাৰ্কখন আৰু মই যেতিয়া পদুমণি আই থানলৈ আহোঁ এই পাৰ্কখনত এবাৰ নহয় এবাৰ সোমাই যাওঁ আৰু পাৰ্কখনৰ ইমান এটা ধুনীয়া সুন্দৰ এটা পৰিৱেশ চ' আপোনালোকক আজি দেখুৱাম বৰষুণৰ তিতিতে এজন লগৰজনক লগ পালোঁ আৰু লগৰজনক মই ছাতি ধৰিব দিলোঁ সি বোলে কেমেৰাত নুঠে বহুত লাজ কৰে আৰু এইফালে চাওক এতিয়া ইয়াত লিখা আছে ফুলত হাত নিদিব অন্যথা জৰিমনা ভৰিব লাগিব আৰু চিধা গ'লে আমি এটা জিৰণি ঘৰ পাম ইমান ধুনীয়াকৈ চাওকচোন যোনটো জিৰণি ঘৰলৈ যোৱা পদূলিটো ইমান ধুনীয়াকৈ ইটাৰে পকা কৰি তুলি থৈ দিছে মানে যাতে বোকা নহ'ব আৰু এইফালে আগফালে ধুনীয়া এটা পুখুৰী আছে ইফালে এটা পুখুৰী আছে তাৰ মাজেৰে ৰাস্তাটো আছে আমি ধুনীয়াকৈ গৈ আছোঁ বৰষুণৰ উপায় নাই নতুনকৈ চশমাযোৰো কিনিছোঁ চশমাযোৰো খুলিবলৈ মন যোৱা নাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ চশমা পিন্ধাৰ কি যে সুন্দৰ এটা পৰিৱেশ আগফালে কৃষ্ণচূড়া আৰু আগফালে আছে ৰাধাচূড়া দুইজোপাৰ মাজেৰে গৈ আছোঁ খোজকাঢ়ি ইমান এটা ধুনীয়া পৰিৱেশ আৰু এই জিৰণি ঘৰটোতে অকণমান আমি জিৰণি ল'ম এতিয়া মই পদুমণি থানৰ পাৰ্কত মই অকলে বহি আছোঁ না কোনোবাই আহিছে লগৰজনক ফোন কৰিছিলোঁ কিন্তু সি ৰাতিপুৱা নাহোঁ বুলি ক'লে এতিয়া ইমান ধুনীয়া এটা ভিউ আপোনালোকে দেখুৱাম চাব বেকগ্ৰাউণ্ডটো এইফালে দেখিছে এইফালে ধুনীয়া কৃষ্ণচূড়া নে ৰাধাচূড়া বুলি কয় আৰু এইফালে পুখুৰীটো ধুনীয়াকৈ ওলাই আছে আৰু চাওকচোন পাৰ্কখন আপোনালোকে এবাৰ এইফালে হৈছে এটা নদী নে কি হয় নাজানো এইখন এতিয়া ইমান এটা ধুনীয়া পৰিৱেশ বৰষুণত তিতি থকা মজাই বেলেগ আৰু আজি ৰাতিপুৱা মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ মানে পদুমণি থানৰ পাৰ্কৰ পৰা এই বাহিৰৰ ভিডিঅ' ইমান এবাৰ চাওক আপোনালোকে চাৰিওফালে সেউজীয়া আৰু সেউজীয়া বছে গণে সকলোবোৰ সেউজীয়া আচলতে মানুহৰ মনটো যদি বেয়া লাগে যদি আপোনালোকৰো যদি মনটো বেয়া লাগে তেনেহ'লে এই পাৰ্কখনত এবাৰ আহিব মনটো আপোনালোকৰো বহুত বেছি ভাল লাগিব আৰু সেউজীয়া কালাৰে মানুহৰ মনটো সদায় ফূৰ্তি কৰি ৰাখে কেতিয়াও বেজাৰ নিদিয়ে বুলি মানুহে কয় চ' আপোনালোকে পদুমণি পাৰ্কখনত এবাৰ আহি চাব আপোনালোকে আৰু এইফালে চাওক চাৰিওফালে সোণাৰু গছৰ তলে আমি গৈ আছোঁ আৰু সৌফালে এজন মাছমৰীয়াই মাছ ধৰি আছে চাওকচোন আপোনালোকে এবাৰ যিহেতু বৰষুণ দিছে পানী বাঢ়িছে মাছৰ উজান দিছে মাছ ধৰি আছে মাছমৰীয়াই পদুমণি পাৰ্কত বহুত টাইম থাকিলোঁ বহুত টাইম আমি লগৰ দুজনে কথা পাতিলোঁ বাট লগৰজনে কেমেৰা নথিলে বহুত লাজ কৰে আৰু অৱশেষত আমাৰো ঘৰত যাবলৈ মানে টাইম হৈ গ'ল বহুত টাইম থাকিলোঁ যিহেতু গধূলি হৈ যাব আৰু ময়ো যাব লাগে চিমেণ্ট চাপৰি ধেমাজিৰ পৰা চিমেণ্ট চাপৰি বহুত দূৰ আৰু মই এতিয়া ৰৈ আছোঁ গোগামুখ ট্ৰেইন ষ্টেচনত আৰু ট্ৰেইনো আহিব আৰু আজি অকণমান পলম হৈছে ট্ৰেইনখন আৰু ট্ৰেইনেৰে আহি থাকোঁতে আমি মানে গোগামুখৰ পৰা মই চিমেণ্ট চাপৰিলৈ আহি থাকোঁতে মাজতে ট্ৰেইনৰ খিৰিকীয়েদি দেখিলোঁ যে জীয়াঢল নদীয়ে গোটেই বানপানী সৃষ্টি কৰিছে এই বৰষুণ নহওঁতে যদি বানপানী সৃষ্টি কৰিছে তেনেহ'লে বৰষুণ দিলে এই মানুহখিনি যে ডুবি যাব সেইটো মানে 100% চিয়'ৰ আৰু সেইফালে আপোনালোকে দূৰত দেখিছে মানুহৰ ঘৰবোৰ আচলতে মোবাইল কেমেৰাই ভালকৈ ধৰিব পৰা নাই বাৰু সেই মানুহসকলৰ অৱস্থাটো কেনেকুৱা হৈছে আপোনালোকে এবাৰ নিজে ভাবকচোন চাওক পানী মানে এখন নদী নাছিলেই এখন সৰু নদী আছিলে আগতে এতিয়া চাওকচোন ইমান ডাঙৰকৈ পানী বাঢ়িছে চ' মানুহসকলে এতিয়া কি কৰি খাব আৰু পানী হ'বলৈ আছে বাৰিষা হ'বলৈ আছেই বহুত কষ্টত আছে তেওঁলোকে আজি এইখন হৈছে জীয়াঢল নদী আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু এনেকৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব